নমস্কাৰ টিডি নলেজ পইণ্ট ইউটিউব চেনেল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি পোনপ্ৰথমবাৰৰ বাবে টিডি নলেজ পইণ্ট ইউটিউব চেনেল চাই থকাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব, নটিফিকেশ্যন পাই থাকিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 1, ৰাইট টু ইকুৱেলিটি ইজ গিভেন ইন হুইচ 5 আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ কোন 5টা অনুচ্ছেদৰ সমতাৰ অধিকাৰ দিয়া হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে, প্ৰতিটো অপশ্যনৰ 5টাকৈ অনুচ্ছেদ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে ইয়াৰ পৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আৰ্টিকল 14 to 18। ভাৰতীয় সংবিধানৰ 14ৰ পৰা 18লৈ এই 5টা অনুচ্ছেদত সমতাৰ অধিকাৰ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 2, ইউনিফৰ্ম চিভিল কোড ফৰ দ্য চিটিজেনছ ইন প্ৰভাইড আণ্ডাৰ। নাগৰিকসকলৰ বাবে অভিন্ন নাগৰিক সংহিতা অধীনত প্ৰদান কৰা হৈছে। তলৰ 4টা আৰ্টিকলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আৰ্টিকল 44। ভাৰতীয় সংবিধানৰ 46তম অনুচ্ছেদত নাগৰিকসকলৰ বাবে অভিন্ন নাগৰিক সংহিতা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 3, হু ইজ ছভাৰেন ইন ইণ্ডিয়া। কোন ভাৰতৰ সাৰ্বভৌম? অপশ্যন হৈছে এ ভাৰতৰ প্ৰধানমন্ত্ৰী, বি ভাৰতৰ ৰাষ্ট্ৰপতি, চি ভাৰতৰ উচ্চতম ন্যায়ালয়, ডি আমি ভাৰতৰ জনগণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আমি ভাৰতৰ জনগণ। ভাৰতৰ সকলো নাগৰিকত্বই ভাৰতৰ সাৰ্বভৌম। হু ছেড ডেট ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ কোৱাছি ফেডাৰেল। কোনে কৈছিল যে ভাৰতীয় সংবিধান অৰ্থ ফেডাৰেল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কে.চি. ৱেৰ। কে.চি. ৱেৰে ভাৰতীয় সংবিধানখনক অৰ্থ ফেডাৰেল বুলি কৈছিল। কুৱেশ্যন নম্বৰ 5, দ্য এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেলছ ইনুমেৰেটেড ইন ইণ্ডিয়া কনষ্টিটিউশ্যন আৰ প্ৰভাইড আণ্ডাৰ। ভাৰতীয় সংবিধানত উল্লেখ কৰা প্ৰশাসনিক ন্যায়াধিকৰণ অধীনত প্ৰদান কৰা হৈছে। তলত উল্লেখ কৰা কোনটো অনুচ্ছেদত প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অনুচ্ছেদ 350 ক। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 350 কত প্ৰশাসনিক ন্যায়াধিকৰণ প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 6, আণ্ডাৰ হুইচ আৰ্টিকল ইণ্ডিয়া শ্বেল বি এ ইউনিয়ন অফ ষ্টেটছ ইজ প্ৰভাইড। কোন অনুচ্ছেদৰ অধীনত ভাৰত ৰাজ্যসমূহৰ এক অংশ হয় বুলি প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অনুচ্ছেদ 1। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 1ত ভাৰত ৰাজ্যসমূহৰ এক অংশ বুলি উল্লেখ আছে। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ বি আৰ আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ বি আৰ আম্বেদকাৰ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব। কুৱেশ্যন নম্বৰ 8, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইনক্লুডছ। বাক আৰু মত প্ৰকাশৰ স্বাধীনতাত অন্তৰ্ভুক্ত থাকে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ওপৰৰ সকলো শুদ্ধ। প্ৰতিবাদ কৰাৰ অধিকাৰ, প্ৰেমৰ স্বাধীনতা, চিনেমা এখন চোৱাৰ অধিকাৰ, এই সকলোবোৰ বাক আৰু মত প্ৰকাশৰ স্বাধীনতা অন্তৰ্ভুক্ত হৈ থাকে। কুৱেশ্যন নম্বৰ 9, ইন হাউ মাছ টাইম এন এৰেষ্ট পাৰ্চন বি প্ৰডিউচড বিফৰ এ মেজিষ্ট্ৰেট এক্সক্লুডিং দ্য টাইম অফ ট্ৰেডেল। গ্ৰেপ্তাৰ কৰা ব্যক্তি এজনক কিমান সময়ত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাব লাগে? অপশ্যনবোৰ হৈছে এ 12 ঘণ্টা, বি 20 ঘণ্টা, চি 24 ঘণ্টা, ডি 36 ঘণ্টা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 24 ঘণ্টা। কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাব লাগে। কুৱেশ্যন নম্বৰ 10, ৰাইট টু ন' দ্য গ্ৰাউণ্ডছ অফ এৰেষ্ট ইন গিভেন বাই হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। গ্ৰেপ্তাৰৰ ভিত্তি জানিবলৈ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ জানিব লাগে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অনুচ্ছেদ 22(1). ভাৰতীয় সংবিধানৰ 22(1) অনুচ্ছেদত কোনো ব্যক্তিক গ্ৰেপ্তাৰৰ ভিত্তি জানিব পাৰি। কুৱেশ্যন নম্বৰ 11, ইন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ফ্ৰীডম টু ফৰ্ম এ এছ'চিয়েশ্যন হেজ বিন প্ৰভাইড। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত এটা সংগঠন গঠন কৰাৰ স্বাধীনতা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 19(1) গ। ভাৰতীয় সংবিধানৰ 19(1) গত
ভাৰতত এটা সংগঠন গঠন কৰাৰ স্বাধীনতা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 12 হু কেন এনেক্ট এ প্ৰিভেণ্টিং ডিটেনশ্যন ল ইন ইণ্ডিয়া ভাৰতৰ প্ৰতিৰোধমূলক আটক আইন কোনে প্ৰণয়ন কৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ওপৰৰ 1 আৰু 2 শুদ্ধ। ভাৰতত প্ৰতিৰোধমূলক আটক আইন সংসদ আৰু ৰাজ্যিক আইনসভাই প্ৰণয়ন কৰিব পাৰে। কুৱেশ্যন নম্বৰ 13 ৰাইট টু লাইফ আণ্ডাৰ আৰ্টিকল 21 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনক্লুডছ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21ৰ অধীনত জীৱনৰ অধিকাৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন জি ওপৰৰ গোটেই শুদ্ধ, অৰ্থাৎ জীয়াই থকাৰ অধিকাৰ, মানুহৰ মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ, জীৱিকা অৰ্জন কৰাৰ অধিকাৰ, এই আটাইকেইটা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21ৰ অধীনত জীৱনৰ অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 14 আনটাচেবিলিটি ইজ এবলিশ্ড এণ্ড ইট ইজ প্ৰেক্টিছ ইজ পানিছেবল আণ্ডাৰ হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে আৰু ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এইটো প্ৰথা দণ্ডনীয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অনুচ্ছেদ 17। ভাৰতত অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে আৰু ভাৰতীয় সংবিধানৰ 17তম অনুচ্ছেদৰ অধীনত এইটো প্ৰথা দণ্ডনীয়। কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰ সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো আজি পোনপ্ৰথমবাৰৰ বাবে চাই থকা ব্যক্তি হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আপকামিং ভিডিঅ'বিলাক আৰু ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।